মই চৌধুৰী আপোনালোকৰ মৰমৰ চেলেঞ্জ আসাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি নিশ্চয় খবৰ পাইছে যে ৰেচন কাৰ্ডৰ নতুনকৈ নথিপত্ৰ জমা লোৱা হৈ আছে। তো সেই টপিকটোৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো আপুনি নিশ্চয় গমেই পাইছে যে নতুনকৈ আপোনাৰ ৰেচন কাৰ্ডৰ যিসমূহ পুৰণা ৰেচন কাৰ্ড আছিলে সেইসমূহৰ আপোনাৰ নথিসমূহ বৰ্তমান জমা লোৱা হৈ আছে। তো আপুনি য'ৰ পৰা সুলভ মূল্যৰ ৰেচনসমূহ পায় বা য'ৰ পৰা আপুনি ৰেচনসমূহ লয় সেই ব্যক্তিসকলে আপোনাৰ নিশ্চয় নথিসমূহ বিচাৰিছে। তো আপোনাৰ সেই ৰেচন কাৰ্ডটো ভেৰিফাই কৰিবলৈ সেই নথিসমূহ হ'ল 1 নম্বৰত আপোনাৰ 2011 ভোটাৰ লিষ্ট, দ্বিতীয়তে আপোনাৰ 2010/11 সেন্সাস লিষ্ট বা সেন্সাসৰ কুপনটো, তৃতীয়তে আপোনাৰ সেই ফেমিলিৰ বা সেই পৰিয়ালৰ একাউণ্ট নম্বৰ, চতুৰ্থতে আপোনাৰ সেই ৰেচন কাৰ্ডৰ ফটোষ্টেট কপি বা জেৰক্স, আৰু লগতে বিচাৰিছে সেই ফেমিলিৰ মোবাইল নাম্বাৰ। তো এই বস্তুসমূহ বা এই তথ্যসমূহ বা এই নথিসমূহ আপুনি যেতিয়া দি দিব সুলভ মূল্যৰ দোকানী হাতত বা আপুনি য'ৰ পৰা ৰেচন পায় সেই ব্যক্তিসকলক, তো সেই ব্যক্তিসকলে আপোনাৰ ৰেচন কাৰ্ডটো ভেৰিফাই কৰিবলৈ সেই ব্যক্তিসকলক এই তথ্য এই নথিসমূহ দি দিব। তো যদি আপুনি এই নথিসমূহ নিদিয়ে তেতিয়াহ'লে আপোনাৰ সেই ৰেচন কাৰ্ডটো ভেৰিফাই নহ'ব আৰু আপুনি সেই ৰেচন কাৰ্ডৰ পৰা কোনো ধৰণৰ আপুনি ৰেচন নাপাব বা কোনো বস্তুৱে নাপাব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জনাই দিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি এই চেনেল নতুন আহিছে চেনেলৰ কাষতে ওলাই ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব, যাতে মই যেতিয়া আপোনালোকৰ এনেকুৱা হেল্পফুল ভিডিঅ' আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনাৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় অসম, জয় অসম, চি ইউ।